নমস্কাৰ, আজি হৈছে 13 জুন আৰু দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। নমস্কাৰ, আজিৰ দিনটোৰ প্ৰথমটো খবৰ দিব লৈছো। বিপদে লগ এৰা নাই বিতৰ্কিত নেত্ৰী নুপুৰ শৰ্মাক পুনৰ কলিকতা আৰক্ষীৰ চমন জাৰি। ইছলামৰ ধৰ্মগুৰু হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ কৰা আপত্তিজনক মন্তব্যৰ পাছতে নুপুৰ শৰ্মাৰ বিৰুদ্ধে সমগ্ৰ মুছলিম দেশবোৰত তীব্ৰ প্ৰতিবাদ হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত পুনৰ কলিকতা আৰক্ষীয়ে চমন জাৰি কৰিছে নুপুৰ শৰ্মাৰ বিৰুদ্ধে। ইছলামৰ পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে আপত্তি তথা অপমানজনক মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ পৰা বহিষ্কাৰ হোৱা নুপুৰ শৰ্মাক বিপদে লগ এৰাই নাই। দিল্লী আৰু মুম্বাই আৰক্ষীৰ পিছত এইবাৰ কলিকতা আৰক্ষীয়ে বিতৰ্কিত নুপুৰ শৰ্মালৈ চমন প্ৰেৰণ কৰিছে। বিজেপিৰ নিলম্বিত ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাক কলিকতা আৰক্ষীয়ে থানালৈ তলব কৰা হৈছে। আৰক্ষীয়ে অহা 20 জনৰ ভিতৰত নুপুৰ শৰ্মাক হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে এটা টেলিভিছন টক শ্ব'ত ইছলামিক ধৰ্মগুৰু হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক লৈ কৰা আপত্তিজনক তথা বিতৰ্কিত মন্তব্যৰ পাছতে মধ্যপ্ৰাচ্যৰ ইছলামিক দেশসমূহত নুপুৰ শৰ্মাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদৰ পাছতেই কেন্দ্ৰীয় বিজেপি চৰকাৰে নুপুৰ শৰ্মাক ৰাষ্ট্ৰীয় মুখপাত্ৰৰ পৰা বহিষ্কাৰ তথা নিলম্বন কৰিছিল। তাৰ পিছতে দিল্লী আৰু মুম্বাই আৰক্ষীয়ে নুপুৰ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু আজি পুনৰ কলিকতা আৰক্ষীয়ে নুপুৰ শৰ্মাৰ বিৰুদ্ধে চমন জাৰি কৰিছে। অহা 20 জুনৰ ভিতৰত নুপুৰ শৰ্মাক হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰে কলিকতা আৰক্ষীয়ে। ভাৰতত প্ৰতিদিনে বৃদ্ধি কৰোনাৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত 8,084 জন নতুনকৈ সংক্ৰমণ হয় কৰোনা ভাইৰাছত। এটা দিনত মৃত্যু 10 গৰাকী। সক্ৰিয় ৰোগীৰ সংখ্যা 47,995 গৰাকী বুলি জানিব পৰা গৈছে। পুনৰ দেশত কৰোনাৰ আতংক। ভাৰতত প্ৰতিদিনে বৃদ্ধি কৰোনাৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত 8,084 নতুনকৈ সংক্ৰমণ হয়। এটা দিনতে মৃত্যু হয় 10 গৰাকী কৰোনা ৰোগীৰ। সক্ৰিয় ৰোগীৰ সংখ্যা 47,995 গৰাকী বুলি জানিব পৰা গৈছে। ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত আটাইতকৈ বেছি কৰোনা সংক্ৰমণ হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ইডিৰ সন্মুখত হাজিৰ হ'ব ৰাহুল গান্ধী। কংগ্ৰেছে দেশজুৰি কৰিব আজি প্ৰতিবাদ। ৰাহুল গান্ধীৰ সৈতে ইডিৰ কাৰ্যালয়লৈ আহিব সকলো সাংসদ, জ্যেষ্ঠ নেতা। ইডিৰ কাৰ্যালয়ৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী। গুৱাহাটীৰ ৰাজীৱ ভৱনতো কংগ্ৰেছে সাব্যস্ত কৰিব প্ৰতিবাদ। ইডিক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ। নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী ৰাহুল গান্ধীক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ইডিয়ে। উল্লেখযোগ্য যে ছোনিয়া গান্ধী অসুস্থ হোৱাত হস্পিটেলত ভৰ্তি হোৱাৰ পৰিপ্ৰেক্ষিতত ছোনিয়া গান্ধী আজি উপস্থিত হ'ব নোৱাৰে ইডিৰ গোচৰত। আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধী উপস্থিত হ'ব ইডিৰ কাৰ্যালয়ত। আজি ইডিৰ সন্মুখত হাজিৰ হ'ব ৰাহুল গান্ধী। কংগ্ৰেছে দেশজুৰি সাব্যস্ত কৰিব প্ৰতিবাদ। ৰাহুল গান্ধীৰ সৈতে ইডিৰ কাৰ্যালয় আহিব সকলো সাংসদ, জ্যেষ্ঠ নেতা। ইডিৰ কাৰ্যালয়ৰ সন্মুখত কটকটীয়া নিৰাপত্তা বেষ্টনী। গুৱাহাটীৰ ৰাজীৱ ভৱনতো কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ। ইডিৰ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ। নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী ৰাহুল গান্ধীক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ইডিয়ে। উল্লেখযোগ্য যে ছোনিয়া গান্ধী অসুস্থ হোৱাত ইডিৰ গোচৰত হাজিৰ হ'ব নোৱাৰিলে আজি। ৰাহুল গান্ধী আজি উপস্থিত হ'ব ইডিৰ কাৰ্যালয়ত। অসমত বিতৰ্কিত সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰা হ'ব নেকি? এই প্ৰশ্ন উত্থাপন হৈছে এতিয়া ৰাজ্যত, কিয়নো নুপুৰ শৰ্মাই যি বিতৰ্কিত মন্তব্য কৰিছিল ইছলামিক ধৰ্মগুৰু হজৰত মহম্মদক লৈ, তাৰ পিছতে নুপুৰ শৰ্মাক দিল্লী আৰু মুম্বাই আৰক্ষীয়ে জেৰা কৰিছিল আৰু তাৰ পিছত আজি কলিকতা আৰক্ষীয়ে নুপুৰ শৰ্মাৰ বিৰুদ্ধে চমন জাৰি কৰে। তাৰ পৰিপ্ৰেক্ষিতত সত্যৰঞ্জন বৰাক 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী মুছলিম জাতীয় পৰিষদৰ। অসমৰ প্ৰতিজন ব্যক্তিৰ পৰা 32,000কৈ ঋণ লৈ চৰকাৰখন চলি আছে। চৰকাৰে প্ৰতিঘৰ মানুহৰ ঘৰৰ সন্মুখত লগুৰ সৈতে ছাইনবোৰ্ড মাৰি দিব লাগে। এই মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ অযোগ্য হিতাধিকাৰীৰ নাম। 7 জুলাইৰ পৰা হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ কৰা হ'ব পুনৰীক্ষণ।
তেজপুৰত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ NCC কেডেটসকলে প্ৰতিখন গাঁৱত 3জনকৈ NCC কেডেটে গৈ চলাব অভিযান আৰু যিসকলে ভুৱাকৈ অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন গাঁৱত NCC কেডেটসকলে গৈ অভিযান চলাব আৰু যিসকল হিতাধিকাৰীয়ে নিজৰ নাম অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব আৰু যিসকল হিতাধিকাৰীয়ে ভুৱাভাৱে অৰুণোদয় আঁচনি লাভ কৰি আছে সেই হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰা হ'ব তেজপুৰত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেজৰিৱাল চৰকাৰে দিল্লীত ছেপ্টেম্বৰত মুকলি কৰিব হেল্থ কাৰ্ড এই কাৰ্ডৰ জৰিয়তে যিকোনো হাস্পতালৰ চিকিৎসকে এটা ক্লিকতে জানিব পাৰিব ৰোগীৰ পূৰ্বৰ ৰোগ চিকিৎসাৰ সকলো তথ্য এই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লীত ছেপ্টেম্বৰত মুকলি কৰিব হেল্থ কাৰ্ড এই কাৰ্ডৰ জৰিয়তে যিকোনো হস্পিটেলৰ চিকিৎসকে এটা ক্লিকতে জানিব পাৰিব ৰোগীৰ পূৰ্বৰ ৰোগ চিকিৎসাৰ সকলো তথ্য এই গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় পদক্ষেপ লয় দিল্লী চৰকাৰ কেজৰিৱালে কৰিমগঞ্জত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ 112 গ্ৰাম হিৰোইন ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 50 লাখ টকা জবাইনপুৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি আটক ইনামুদ্দিন নামৰ এটা ড্ৰাগছ ব্যৱসায়ী কৰিমগঞ্জত আৰক্ষীৰ পুনৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ 112 গ্ৰাম হিৰোইন ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 50 লাখ টকা জবাইনপুৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি আটক ইনামুদ্দিন নামৰ এটা ড্ৰাগছ ব্যৱসায়ী ভাৰতীয় প্ৰিমিয়াৰ লীগৰ 2023 পৰা 2027 চনলৈ মিডিয়া ৰাইটছৰ পেকেজে আৰু পেকেজ বি বিক্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈছে কিন্তু IPLৰ আগন্তুক 5 বছৰৰ বাবে কোন সম্প্ৰচাৰকে মিডিয়াৰ ৰাইটছ লাভ কৰিছে সেয়া এতিয়া স্পষ্ট হোৱা নাই খবৰ অনুসৰি টিভি আৰু ডিজিটেল ৰাইটছ ক্ৰয় কৰিছে দুটা ভিন্ন সম্প্ৰচাৰক প্ৰতিষ্ঠানে প্ৰকাশিত খবৰ মতে IPLৰ টিভিৰ ৰাইটছ 23,575 কোটি টকাত বিক্ৰী হোৱাৰ বিপৰীতে ডিজিটেল ৰাইটছ 20,500 কোটি টকাত বিক্ৰী হৈছে 5 বছৰৰ বাবে বিক্ৰী হৈছে IPLৰ ৰাইটছ চলিত ভাৰত সাউথ আফ্ৰিকাৰ T20 শৃংখলাৰ দ্বিতীয়খন মেচতো ভাৰতে হুচনীয়া পৰাজয় লাভ কৰে কাটাকত অনুষ্ঠিত হৈছিল দ্বিতীয়খন খেলত ভাৰতীয় হুচনীয় পৰাজয়ৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় দলৰ অধিনায়ক ঋষভ পান্তৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে ভাৰতীয় দল পৰাজয় বৰণ কৰিছে বুলি বহু নামী দামী ক্ৰিকেটাৰে মন্তব্য আগবঢ়ায়